ডিব্ৰুগড়ৰ জিলা পুথিভঁৰালত অনুষ্ঠিত কৰা হয় সদৌ অসম ভিত্তিক তৰ্ক প্ৰতিযোগিতা। ডিব্ৰুগড় বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়কে ধৰি অসমৰ 40ৰো অধিক শিক্ষা অনুষ্ঠানৰ পৰা অহা ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে এই তৰ্ক প্ৰতিযোগিতাত। বৰ্তমানৰ পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি কৃত্ৰিম বুদ্ধিমত্তাই আমাৰ ভাৰতবৰ্ষৰ নিচিনা এখন দেশত নিবনুৱা সমস্যা কেনেদৰে প্ৰভাৱ পেলাব পাৰে তাৰ ওপৰতেই লক্ষ্য ৰাখি এই তৰ্ক প্ৰতিযোগিতাৰ বিষয়বস্তু হিচাপে লোৱা হয়। এই প্ৰতিযোগিতাত উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। অনাগত দিনত যাতে একোজন ভাল তাৰ্কিক হ'ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে এই তৰ্ক প্ৰতিযোগিতাত। কাৰণে সদৌ অসম ভিত্তিত আমি তৰ্ক প্ৰতিযোগিতা এখন পাতিছোঁ আৰু আগতেও ক'ভিডৰ কাৰণে 2 বছৰ একচুৱেলি ৰৈ গৈছিলে। 2016 চনৰ পৰা প্ৰথমতে ডিষ্ট্ৰিক্ট লেভেলত আছিলে, এতিয়া আমি সদৌ অসম ভিত্তিত পাতি আহিছোঁ আৰু খুব ভাল ৰেছপঞ্চ পাইছোঁ। প্ৰায় অসমৰ 40+ ইনষ্টিটিউশ্যনৰ পৰা পাৰ্টিচিপেট কৰিছে। গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা আৰম্ভ কৰি ডিব্ৰুগড় ইউনিভাৰ্চিটি, JB কলেজ বা ডিব্ৰুগড় ওচৰৰ সকলোখিনিয়ে পাৰ্টিচিপেট কৰিছে। আৰু আমাৰ মেইন উদ্দেশ্যই তৰ্ক প্ৰতিযোগিতাখন হৈছে যে আমি একচুৱেলি হাই ছেকেণ্ডেৰী লেভেলৰ পৰা ইউনিভাৰ্চিটি লেভেললৈ ৰাখিছোঁ একেটা প্লেটফৰ্মত, যাতে অনাগত দিনত যিবিলাক জুনিয়ৰ তাৰ্কিক তেওঁলোকেও যাতে এটা উৎসাহ পায় আৰু অনাগত দিনত তেওঁলোকে এজন ভাল তাৰ্কিক হ'ব পাৰে। গতিকে এখন আমি বহল ভিত্তিত ডিবেট কম্পিটিশ্যন পাতিছোঁ হাই ছেকেণ্ডেৰীৰ পৰা ডিগ্ৰী লেভেল, মাষ্টাৰ ডিগ্ৰী লেভেললৈকে। আৰু সেই অনুপাতে ৰেছপঞ্চো পাইছোঁ আৰু আমি নথৈ সুখী হ'লোঁ। আমাৰ জ্যেষ্ঠ সাংবাদিক গুৱাহাটীৰ পৰা প্ৰতিদিন টাইমছৰ আমাৰ মৃণাল তালুকদাৰ ছাৰেও আহি এজ এ স্পীকাৰ হিচাপে আহিছে। তেওঁ আমাৰ অনুষ্ঠানটি আৰু সুচাৰুৰূপে যিহেতু স্পীকাৰ হিচাপে আছে সুচাৰুৰূপে পালন কৰি আছে আৰু এখন উচ্চমানৰ তৰ্ক প্ৰতিযোগিতা হৈছে বুলি আমি আশা কৰিছোঁ আৰু এতিয়াও চলি আছে আৰু ভালেই ৰেছপঞ্চ পাইছোঁ। বিষয়টো কি আছিলে? বিষয়টো চাওক, প্ৰেজেণ্ট ছিটুৱেশ্যনৰ লগত ৰাখিছোঁ এইকাৰণে। আমাৰ বিষয়টো হৈছে যে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তাই আমাৰ ভাৰতবৰ্ষৰ নিচিনা এখন দেশত নিবনুৱা সমস্যাত কি প্ৰভাৱ পেলাব পাৰে তাৰ ওপৰতে ৰাখিছোঁ, যিটো প্ৰেজেণ্ট ছিটুৱেশ্যনত খুব তত্ত্বগধুৰ এটা টপিক হয় আৰু সেইকাৰণে আমি সেই টপিকটো বাছনি কৰিছোঁ। মানে প্ৰতি বছৰে এতিয়া আমাৰ এই অনুষ্ঠানটি হ'ব। অহা বছৰ আমি নৰ্থ ইষ্ট লেভেললৈকে পাতিম বুলি ভাবিছোঁ। যোৱা বছৰ আমি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ লগত একেলগে ৰংঘৰত পাতিছিলোঁ, এইবছৰ ডিষ্ট্ৰিক্ট লেভেলত আমি অকলেই পাতিছোঁ আৰু অনাগত দিনত আমি নৰ্থ ইষ্ট লেভেল বা ইষ্টাৰ্ণ ইণ্ডিয়া লেভেললৈ যদি যাব পাৰোঁ তাৰে কামনা কৰিছোঁ। চাওঁ আগন্তুক দিশত কি হয়। ডিব্ৰুগড়ৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট, NG নিউজ। মৰিগাঁৱৰ এখন আখাড়ীৰ প্ৰতিষ্ঠান চুলতান হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ, য'ত আপুনি অতি কম খৰচতে কৰিব পাৰিব অস্ত্ৰোপচাৰৰ পৰা প্ৰাথমিক চিকিৎসালৈ। আল্ট্ৰাছাউণ্ড, ECG, ছুগাৰ টেষ্ট, LFT আদিও পৰীক্ষা কৰিব পাৰিব কম খৰচত। তেন্তে পলম কিহৰ? অচিৰেই যোগাযোগ কৰক স্ক্ৰীনত উপলব্ধ ফোন নম্বৰ কেইটাত। ফোন নম্বৰ কেইটা হৈছে 8822686715 অথবা 9435201000। ঠিকনা দমাল ৰোড, মৈধালী পথাৰ, মৰিগাঁও, অসম।